Hi everyone, Suku's Kitchen and Blog লৈ স্বাগতম। আজি এটা সুন্দৰ বনৰ ৰেচিপি লৈ আহিছোঁ। চাওক ইমান ধুনীয়া সফট হৈছে, কোমল বন এটা ফালি পেলাই দেখাই দিছোঁ। চাওক ভিতৰৰ টেক্সচাৰটো চাওক ইমান সুন্দৰ হৈছে। বনটো দেখিবলৈ অকমান ৰঙচুৱা হৈছে কাৰণ মই আটা দি বনাইছোঁ। তাতো আমাৰ ৰঙচুৱা, সেইটো কাৰণে বনটো দেখাত ৰঙচুৱা হৈছে। একো নাই, বহুতেই টেষ্টি হৈছে কিন্তু বনটো। আৰু দেখিবলৈ চাওক একদম বেকাৰীৰ ষ্টাইলত হৈছে। ঠিক আছে, ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া বনৰ ৰেচিপিটো কেনেধৰণেনো বনটো বনাইছোঁ ভিডিঅ'টো আগলৈ চাই থাকিব। বন বনাবৰ কাৰণে প্ৰথমতে এটা মিক্সিং বাউল লৈছোঁ। এতিয়া এইখিনি গাখীৰ হয়, কুহুমীয়া গৰম গাখীৰ। এটা আঙুলি সোমাই দিলে যাতে সহ্য কৰিব পৰা অৱস্থাত হয়, সিমানটো জোখতে গৰমটো হ'ব লাগে, তাতকৈ বেছি হ'ব নালাগে। এতিয়া গাখীৰখিনি বাউলটোত ঢালি দিছোঁ। এতিয়া ইয়াৰ লগতে এইটো ইষ্ট হয়। এই চামুচখন এনেকৈ দেখাবৰ কাৰণে জোখটো, এইখন চামুচ হয়তো কাৰোবাৰ ঘৰত নাথাকিবও পাৰে, সেইটো কাৰণে এইখন ডাঙৰ চামুচ ইয়াতে জোখটো দেখাবলৈ বুলি লৈছোঁ। এতিয়া ইষ্টখিনি এই চামুচখনত ঢালি পেলাই এই জোখটো দেখাই দিছোঁ। চাওক চামুচ হয়, ডাঙৰ চামুচৰে 1 চামুচ ইষ্ট। এতিয়া এইখিনি গাখীৰখিনিৰ লগত ঢালি দিছোঁ। এতিয়া ইয়াতে চেনি দিছোঁ 2 চামুচ। ইয়াতকৈ বেছি মিঠা দিলে ভাল নহয়, যদি বিচাৰে বেছিকৈ দিব পাৰে। মই 2 চামুচ দিছোঁ। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ, তাৰমানে 1/2 চামুচ নিমখ। এতিয়া এইখিনি ভালদৰে মিক্স কৰিব লাগিব। গাখীৰ, চেনি আৰু ইষ্ট অকণমান সময় ভালদৰে মিক্স কৰি লৈ ল'ব লাগিব। এতিয়া ইয়াৰ লগতে এয়া চাহ খোৱা কাপৰে 1 কাপ হয় আৰু মেজাৰিং কাপৰ জোখত 1 কাপ হয়। এয়া চাওক মেজাৰিং কাপটো জোখতে চাহ খোৱা কাপ দি জুখিলে 1 কাপ হয়। এয়া মই আটা লৈছোঁ। আটা দিও বনাব পাৰে বন বা ব্ৰেড। আটাটো মোৰ অকণমান ৰঙচুৱা হয়। এতিয়া ইয়াতে আৰু 1 কাপ আটা দিম, তাৰমানে 2 কাপ আটা দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি হাত দি ভালদৰে এটা স্মুথ ডো বনাম। যেনেধৰণে ৰুটি বনাই তেনেকৈ এটা ডো বনাব লাগিব। এয়া 1/3 কাপ ৰিফাইণ্ড অইল হয়। ইয়াৰ বদলি আপোনালোকে ঘিও ব্যৱহাৰ কৰিব পাৰিব, ঘি বা বাটাৰ। এতিয়া মই ৰিফাইণ্ড অইল দিছোঁ ইয়াতে। এতিয়া তেলখিনি অলপ অলপকৈ ঢালি পেলাই ভালদৰে মঠিব লাগিব। যিমান মঠিব সিমানেই ডোটো স্মুথ হ'ব। ডোটো কমেও 5 মিনিটমান সময় মঠিব লাগিব। আৰু অলপ এয়া তেল দি দিছোঁ। চাওক একদম ভালদৰে স্মুথকৈ সানিব লাগিব যাতে ছফ্ট হয়, তেতিয়াহে ডোটো ভালদৰে ফুলিব। ডোটো এতিয়া মঠা হৈ গৈছে ভালদৰে, একদম ভাল পূৰা কোমল হৈছে। চাওক এতিয়া বাউলটোত অকণমান তেল সানি ল'ম আৰু ডোটো ইয়াৰ ওপৰতে ৰাখি দিম। এতিয়া আৰু অকণমান তেল ওপৰত লগাই দিছোঁ, ঢালি দিম যাতে ডোটো শুকাই নাযায় ওপৰৰ ভাগটো। এতিয়া ভালদৰে তেলটো অকণমান সানি লৈ পেলাই এতিয়া প্লেট এখন দি পেলাই ঢাকি ৰাখি দিম। 30 মিনিটৰ কাৰণে ৰাখিব লাগিব। এতিয়া এই প্লেটখন দি ঢাকি থৈ দিছোঁ। 30 মিনিটৰ কাৰণে ৰাখিম। গৰম জেগাত ৰাখিলে বেছি ভাল হয়। গেছৰ চৌকাৰ কাষত বা গৰম পানী তলত ৰাখি ওপৰত বাউলটো উঠাই দিলেই হ'ল, তেতিয়া ভালদৰে ফুলি যায়। ডোটো ঢাকি ৰখা 30 মিনিট হৈ গৈছে। এয়া ঢাকন অদঙাই দিছোঁ। চাওক কি সুন্দৰকৈ ফুলিছে। এতিয়া এই হাত দি পেলাই এনেকৈ হাৱাটো হেঁচি পেলাই উলিয়াই দিব লাগিব। দি লৈ পেলাই আৰু 1-2 মিনিটমান সময় আটাটো ভালদৰে মঠি ল'ব লাগিব। আটাটো মঠা হৈ গৈছে ভালদৰে। এতিয়া কিটচেন কাউণ্টাৰত চাফা কৰি লৈছোঁ মই আগতীয়াকৈ। এতিয়া অকণমান এনেকৈ মঠি ভালদৰে ৰোল বনাই ল'ব লাগিব দীঘলীয়াকৈ। এতিয়া চুৰি এখনৰ সহায়ত এতিয়া
লেচি কাটি ল'ব লাগিব ভাগ ভাগ কৰি, যাতে লেচিটো সমান হয়। এতিয়া বল বনাব লাগিব বনৰ কাৰণে। ওপৰৰ পৰা তললৈ এনেধৰণে মুকুটাই দিব লাগিব। মুকুটাই দি গোল কৰিব লাগিব, তেতিয়াহে বস্তুটো গোল হ'ব। আৰু এনেধৰণে গোটেইকেইটা বনাই লৈ পেলাই ৰেডি কৰি ল'ম। বনকেইটা গোল গোল কৰি শ্বেপ দিয়া হৈ গৈছে। মই আজি ঢাকন এখনত বনাম, বেক কৰিম। এয়া চচৰ ঢাকন হয়। এতিয়া ইয়াতে মই আগতীয়াকৈ ৰিফাইণ্ড অইল অকণ সানি লৈছোঁ। আপোনালোকে ৰিফাইণ্ড অইলৰ বদলি ঘি বা বাটাৰ সানি ল'ব পাৰিব। এতিয়া গোটেইকেইটা বলকেইটা ইয়াতে উঠাই দিছোঁ। বহাওঁতে এটা এটা আঁতৰত অকণমান বহাব লাগিব। যেতিয়া বনটো ফুলিব তেতিয়া মানে এটা গাত এটা লাগি থাকিলে ফুলাত অকণ অসুবিধা হয়। এতিয়া গোটেইকেইটা ধুনীয়াকৈ বহাই দিছোঁ। বনকেইটা ভালদৰে বহোৱা হৈ গৈছে গোটেইকেইটা। এতিয়া 10 মিনিটৰ কাৰণে আকৌ ঢাকি ৰাখি দিম। ভালদৰে ছেট হ'ব। ঢাকি থ'লে এনেধৰণে 10 মিনিটৰ কাৰণে ভালদৰে ছেট হৈ যায়। ডোটো ঢাকি ৰখা 10 মিনিট হৈ গৈছে। চাওক কি সুন্দৰকৈ ফুলিছে। এতিয়া ইয়াত অকণমান গ্লেজ আহিবৰ কাৰণে ডিম এটা দি ব্ৰাছ কৰি দিম ওপৰত। তেতিয়া দেখিবলৈ কালাৰটো বহুতেই ধুনীয়া হয়। আৰু ইয়াত আৰু অকণ ভাল কৰিবলৈ ওপৰতে বগা তিল কেইটামান ছটিয়াই দিছোঁ, যাতে দোকানৰ দৰে হয়। গোটেইকেইটাতে অলপ অলপকৈ ছটিয়াই দিছোঁ। বেক কৰি যেতিয়া ওলাব তেতিয়া দেখিবলৈ বৰ ধুনীয়া হয়। চচটো 10 মিনিট আগতে প্ৰিহিট কৰি ৰাখিছিলোঁ। এতিয়া ইয়াতে কাগজ দিছোঁ, লিখা কাগজ 2খন দিছোঁ। আৰু ইয়াতে এডাল ষ্টেণ্ডো বহাই দিছোঁ। আৰু চাপৰ হোৱাৰ কাৰণে এটা টিফিন বাতি বহাই দিছোঁ ইয়াৰ ভিতৰত। এতিয়া বনৰ ট্ৰেখনো ইয়াৰ ওপৰতে বহাই দিছোঁ। এতিয়া ঢাকন লগাই দিছোঁ। 30 মিনিট বা 35 মিনিটৰ কাৰণে বেক হ'বলৈ দিম। তাৰপিছত লগ পাই আছোঁ। চচটোৰ ওপৰত এটা খুন্দনা উঠাই দিছোঁ, যাতে ভিতৰৰ হাৱাটো বাহিৰলৈ ওলাই নাহে। ভাৰী বস্তু এটা দিলে ভাল হয়। আৰু জুই ফ্লেমটো চাওক কিমানটো জোখত ৰাখিছোঁ। এইটো জোখতেই ৰাখিব লাগিব, ইয়াতকৈ বেছি দিব নালাগে। বনখিনি বেক কৰিবলৈ দিয়া 30 মিনিট হৈ গৈছে। মই 30 মিনিটেই বেক কৰিছোঁ। বা কি সুন্দৰ হৈছে চাওকচোন। ইমান ধুনীয়া হৈছে দেখিবলৈ, কোমল হৈছে চাওক। আৰু একদম বেকাৰীৰ নিচিনাই হৈছে দেখিবলৈ কালাৰটো। এতিয়া বনটো প্লেটখন নমাই ল'লোঁ। নমাই পেলাই অকণমান ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। বনখিনিত অকণমান গ্লেজটো ভাল আহিবৰ কাৰণে ইয়াতে অকণমান বাটাৰ ব্ৰাছ কৰি দিছোঁ। ইয়াৰ বদলি ৰিফাইণ্ড অইল নহ'লে ঘি ব্ৰাছ কৰিব পাৰিব। দেখিবলৈ বহুতেই ধুনীয়া হয় ব্ৰাছ কৰি দিলে। চাওক কি ধুনীয়া হৈছে, একদম পূৰা ছফ্ট হৈছে। চাওক এটা বন ফালি পেলাই এয়া দেখাই দিছোঁ। চাওক কি ছফ্ট হৈছে, একদম ভিতৰলৈকে ধুনীয়াকৈ সিজি গৈছে। এয়া ওচৰৰ পৰা দেখাই দিছোঁ। আটা দি বনোৱাৰ কাৰণে আটাটো ৰঙা হয়। ঘৰত যিটো আটা ব্যৱহাৰ কৰোঁ সেইটো দিয়ে বনাইছোঁ, ৰঙা আটা। সেইটো কাৰণে ভিতৰখন অকণ ৰঙচুৱা দেখিছে, কিন্তু ব্ৰেডটো বহুতেই ধুনীয়াকৈ, বনটো বহুতেই ধুনীয়াকৈ একদম ছফ্ট হৈ সিজিছে। চাওক একদম ঠিক আছে। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব।